আকৌ এবাৰ স্বাগতম জনালোঁ কাবেৰীজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ। মাটন কাৰী বনাবলৈ প্ৰথমতে মাটন ল'লোঁ আৰু ইয়াতে প্ৰথমতে দিম নিমখ আন্দাজমতে দি দিলোঁ, সোৱাদ অনুসৰি নিমখ দিলোঁ। তাৰপিছতে ইয়াতে দিম আদা নহৰু পেষ্ট নহয় আৰু থেতেলাই মিক্সি কৰি লৈছিলোঁ, কমপ্লিট পেষ্ট হোৱা নাই। আৰু দিম ইয়াতে পিঁয়াজ অলপ, কাটি লোৱা পিঁয়াজ। ইয়াতে 2 চামুচমান এই ধনিয়া আৰু গোটা ধনিয়া আৰু গোটা জিৰাটো মই সেকি লৈছোঁ, ভাজি লৈছোঁ। আৰু ইয়াতে দিম দৈ ইয়াতে 2 চামুচ আছে, দৈ দিলোঁ। নিমখ দিয়াই আছে, এতিয়া দিম তেল। আৰু দিম হালধি গুড়ি। আৰু এতিয়া এইখিনি ভালকৈ সানিম। হাতখন ধুৱাই আছে ডাইৰেক্ট, সেইকাৰণে সানি দিলোঁ। আৰু মাংসখিনি ভালকৈ সনা হৈ গৈছে। এতিয়া মাংসখিনি আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থওঁ আৰু এইখিনি সময়ত জিৰা ৰাইচৰ কাৰণে ৰেডি কৰোঁ। জিৰা ৰাইচৰ কাৰণে চাউলখিনি প্ৰথমতে ধুই ল'লোঁ। প্ৰথমতে বনাম জিৰা ৰাইচ, আৰু জিৰা ৰাইচৰ কাৰণে কেৰাহীত ৰিফাইন তেল দি দিলোঁ। কেৰাহীত তেল ভালকৈ গৰম হৈছে আৰু তেলত প্ৰথম দিম গোটা জিৰা। তাৰপিছত দিম অকণমান আদা নহৰুৰ পেষ্ট আৰু কেইটামান লং ইলাচি। এইখিনি এতিয়া অকণমান ভজা গৈছে আৰু ইয়াতে দিম অকণমান চয়া চচ অলপ দি দিলোঁ। আৰু এতিয়া চাউলটো বহাই দিম। চাউলখিনি ধুই ভালকৈ পানীটো যাব দিছিলোঁ। এতিয়া ইয়াতে অকণমান নিমখ দিম। নিমখ বেছি নিদিওঁ এইকাৰণে, কাৰণ চিকেন কাৰী লগত থাকিব, কাৰীটো নিমখ থাকিবই, কিন্তু অকণমান নিমখ দি দিলোঁ ইয়াতে। জিৰা গুড়ি ধনিয়া গুড়ি অলপ দিছোঁ। এতিয়া চাউলখিনি ভালকৈ ভজা গৈছে আৰু জুইৰ পৰা নমাই দিওঁ আৰু এইখিনি এতিয়া প্ৰেছাৰ কুকাৰত দিব লাগিব। কুকাৰত চাউলখিনি দি দিলোঁ আৰু এতিয়া ইয়াতে পানী দি দিম। পানীটো ডাইৰেক্ট কোৱা টান হ'ব, কিমান পানী এইটো নিজে গম পোৱাই যাব, আন্দাজমতে পানীটো দি দিব লাগিব। কুকাৰত চাউল পানী ৰেডি আৰু এতিয়া ঢাকনি লগাই দিলোঁ আৰু কুকাৰটো জুইত বহাই দিলোঁ। এটা হুইচেল আহি গ'ল আৰু কুকাৰটো জুইটো অফ কৰি দিলোঁ। এতিয়া মাটন কাৰী বনাবলৈ কেৰাহীত তেল দিওঁ প্ৰথমতে। একেবাৰে চিম্পল প্ৰচেছত বনাওঁ মাটন কাৰীটো, বেছি মছলা নিদিওঁ কাৰণ বহুত গৰম আছে। কেৰাহীত তেল গৰম হৈ গৈছে, প্ৰথমতে দিম পাঁচফোৰণ। এতিয়া দিম কাটি লোৱা পিঁয়াজ, দিম আদা নহৰু, অকণমান নিমখ, যিহেতু নিমখ মাংসখিনি দিয়াই আছে, জাষ্ট এই মছলাখিনিৰ কাৰণে অকণমান নিমখ দি দিলোঁ। এতিয়া ইয়াতে মাংসখিনি বহাই দিম আৰু ভালকৈ লাৰিম। জিৰা ৰাইচটো ৰেডি হৈ আছে, কিন্তু কুকাৰ ঢাকনিখন খুলিব পৰা হোৱা নাই। আৰু এইফালে এতিয়া মাটনটো বনি আছে। বেছি মছলা নিদিওঁ, একেবাৰে চিম্পলকৈ বনাওঁ। কম জুইত এতিয়া মাংসখিনি সিজি থাকক আৰু এইখিনি সময়ত অকণমান বেলেগ কিবাকিবি কাম কৰিলোঁ আৰু ভাবিলোঁ যে মাংসখিনি হৈ থাকে মানে মই বাবুৰ ওচৰত অকণমান বহোঁ। বাবুৱে বোলে টিভি চাব, আৰু টিভি চালে এতিয়া ৰিম'টটো লাগিলে, ৰিম'টটোৱে বিচাৰি পোৱা নাই বেচাৰাটোৱে। আমাৰ ঘৰত মাজে মাজে ৰিম'টটো গায়ব হৈ যায়, গায়ব নহ'লে উপায় নাই, নহ'লে ইমান চলি থাকে আৰু মোবাইলো চাব নিদিয়ে। আৰু মোবাইলো চাব নিদিয়ে।
কিয় দিব লাগে ইমান সৰু বাচ্ছা ইমান টিভি ইমান মোবাইল চাই নেকি কি কৰিবা এতিয়া কষ্ট বলো ক'ৰবাত আছে তোমাৰ ৰিম'টটো পাই গ'লো ৰিম'টটো তেন্তে আমাৰ ৰিম'টটো চাওঁতে ৰিম'টটো অলৰেডি খায়ো দিয়ে তেন্তে আৰু এতিয়া চাওঁ ভাজি দি অলপ সময় লাগিব কাৰণ যিহেতু মই কেৰাহীত বনাওঁ কুকাৰত বনালে সোনকালে হৈ গ'ল হয় কিন্তু কুকাৰত ইয়াতেতো মই জিৰা ৰাইচ বনাই দিলোঁ আৰু এক্সট্ৰাকৈ কুকাৰ উলিয়াই আকৌ মাংসৰ কাৰণে দিব লাগিব নালাগে এখন বাচনতে হৈ যাব যদি মোৰ নিচিনা কোনোবা এনেকুৱা বাচন ধোৱাত মানে লেজি এলেহুৱা আছে তেতিয়াহ'লে এইটো কাম কৰিব এটা কেৰাহীতে মই চাউল ভাজিলোঁ জিৰা ৰাইচৰ কাৰণে তাৰপিছতে সেইখন কেৰাহীতে যিহেতু চাফাই থাকে অকণমান আখালি ল'লোঁ তাৰপিছত আকৌ তাতে মই মাংস অকণ বনাই দিলোঁ আৰু ইয়াতে মই মাংসটোৱে বনাই দিম আৰু এটা কুকাৰ ল'ম কুকাৰ লৈ পেলাই তাতে বনাম সময়টো সহজ হয় কিন্তু বাচন কাৰণে কেৰাহীতে বনাম আৰু টাইম লাগিলে আৰু উপায়টো নাই আকৌ লগাই দিলোঁ গৰমত পাকঘৰৰ পৰা ওলাই আহি অকণমান ইয়াতে বহিছোঁ আৰু বহি ভাবিলোঁ যে মাইনা মাতিলোঁ ডাঙৰ মাইনাক ছোৱালীজনীক ক'লোঁ আহা অকণমান কথা পাতোঁ তাই কৈছে বাপৰে বাপ নাহোঁ আৰু এখেত আছে আমাৰ ছোটে ওস্তাদ একেবাৰে এটা কথা মানে আজি এইটো কি কাৰ্টুন চাইছোঁ মানে প্লাষ্টিক কাৰ্টুন অঁ কি হয় এইটো চালে এইটো বহুত বেলেগ ধৰণৰ বহুত ডৰাৱনা বহুত ভয় লগা হয় নেকি হৈছে বাবুৱে কয় ডৰাৱনা কাৰ্টুন কি বা ডৰাৱনা ইয়াতে বা কি আছে ডৰাৱনা মাংসখন এতিয়া ঢাকনিখন গুচাই দিওঁ মাজতে কি হ'ল অকণমান মই পানী দি দিলোঁ দৌৰাদৌৰিকৈ তাৰমানে বাবুৰ লগত কথা পাতি আছিলোঁ যে অকণমান হেৰি হ'ল সেইকাৰণে পানী দি দিলোঁ এতিয়া আকৌ পানী দি দিওঁ কিন্তু তেতিয়াৰ পৰা কম জুইতে মাংসখন বনাই আছোঁ যিহেতু প্ৰেছাৰ কুকাৰত নিদিওঁ বুলি ক'লোৱে প্ৰেছাৰ কুকাৰতে কেতিয়াবাই হৈ গ'ল হয় আৰু অকণমান দি দিলোঁ গৰম মছলা আৰু লাষ্টত দিম এচামুচ ঘিউ দিলে টেষ্টটো বেছি ভাল হয় বহুত ভাল লাগে খাবলৈ আৰু যিসকলে ঘিউ ভাল নাপায় এইটো স্কিপ কৰি চলিলে হ'ল ঘিউ দি নিদিলে হ'ল আৰু এতিয়া ৰেডি মাংস আৰু ফাইনেলি ৰেডি হৈ গ'ল জিৰা ৰাইচ আৰু মাটন কাৰী আৰু ফাইনেলি মাটন কাৰী আৰু জিৰা ৰাইচ বনোৱা হৈ গ'ল আৰু বনোৱাৰ পিছত আমাৰ প্ৰিয়া মাইনাই ক'ব আৰু আজি ভাত নাখাওঁ বুলি কৈছিলে একচুৱেলি মই তাইক ভিডিঅ' বনাই এইটোৱে কাৰণ আজি তাই মোক কৈছিলে যে তাই ভাত নাখায় কিন্তু মুখখন তললৈ নামিয়ে আহিলোঁ তাই কৈছিলে যে আজি মা মই ভাত নাখাওঁ কিন্তু যেতিয়া দেখিলে যে মাটন কাৰী আৰু জিৰা ৰাইচ বনাম খাবানে এতিয়া খাম তেতিয়া ঠিক আছে ছোৱালীজনীক আগতে খুৱাই লওঁ ভোক নোহোৱাটোক আগতে ভাতটো দি লওঁ মানে জিৰা ৰাইচ আৰু মাটন কাৰী আৰু আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ আজিলৈকে ইমানতে এৰিছোঁ বাই বাই